নমস্কাৰ মোৰ ইউটিউব চেনেল মাজুলী বাবু ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক দেখুৱাম বুলি ভাবিছোঁ যে দৰা ঘৰৰ পৰা মোৰ জোৰোণ কি বস্তু দিছে আৰু মোৰ মা ঘৰৰ পৰা কি দিছে সেইখিনি আপোনালোকক দেখুৱাম বুলি ভাবিছোঁ। আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। এইযোৰ দিছিলে ৰিহাছে ধুনীয়া পচন্দ লাগিছে। আপোনালোকে চাবচোন ভাল লাগিছে নে লগা নাই। কমেণ্ট কৰিব ভাল লাগিছে নে লগা নাই। নেক্সট দিছিলে এইযোৰ কিনা ভাল লাগিছে নে এইযোৰ কিনা দিছিলে। এইখন মেখেলা ব্লাউজ চিলোৱা নাই আছে ব্লাউজ। এইখন চাদৰ এইখন চাদৰ এইখন চাদৰ কালাৰ এইটো বেঙুনীয়া কালাৰটো মই খুব ভাল পাওঁ। এইখন চাদৰ আৰু এইখন মেখেলা চাওকচোন ভাল লাগিছেনে। চাদৰখন আৰু এইটো ডিজাইন দিয়া আছে। এইযোৰ পাটৰ এখন মেখেলা এখন চাদৰ ব্লাউজৰ ডিজাইন এইটো ডিজাইন ব্লাউজ এইটো মোৰ হাজবেণ্ডে চিলেক্ট কৰিছিলে ডিজাইনটো। চাবচোন ভাল লাগিছিলে আৰু এইখন মেখেলা এইখন চাদৰ মোৰ ৰিং চেৰিমনি দিয়া হৈছিলে। ডিজাইনটো চাবচোন খুব ফেভাৰেট মোৰ কালাৰটো ভাল লাগিছে বহুত আৰু পিন্ধি কিনে বহুত বেছি ভাল পাওঁ। এইযোৰ মোৰ ৰিং চেৰিমনি দিয়া হৈছিলে। কাপোৰজন বহুত হেভি আৰু বহুত ওজনো হয় কাপোৰযোৰ।
দিছিলে আৰু মোৰ এইযোৰ মাহঁতে সেৱা কৰাতে দিছিল মোৰ শাহু মা আৰু শহুৰ দেউতাই কাণফুলিযোৰ খুব ভাল লাগে মই পিন্ধি থাকোঁ চাওকচোন আপোনালোকৰ ভাল লাগিছেনে বাৰু আৰু এইডাল মই বিয়া নহওঁতে আৰু ছোৱালীকে বাবুৱে গিফ্ট কৰিছিলে এইডাল ভাল লাগিছেনে চাবচোন আৰু এইডাল চাওক এইডাল এইডাল চাওক কেনেকুৱা লাগিছে আৰু কাণফুলিযোৰ বাবুৱে গিফ্ট কৰিছিলে চাওঁ কাণফুলিযোৰ মোৰ বহুত মৰমৰ তেনেকৈ পিন্ধা নাযায় কিন্তু ইয়াতে এটা কিবা আছিলে সেইটো ছিঙি গ'ল তেনেকৈ এতিয়া থৈ দিছোঁ কাণফুলিযোৰ আৰু এইযোৰ জুনুকা এইযোৰ এইটো পিন আৰু মোৰ বায়ে দুটা মুঠি দিছিলে এদিন আৰু মোৰ জোৰোণত দিছিলে এইযোৰ চেণ্ডেল চাওক এইযোৰ চেণ্ডেল দিছিলে আৰু এইটো বেগ দিছিলে জোৰোণত দিছিলে এইটো বেগ ভাল লাগিছেনে ক'ব আপোনালোকে বেছি নহয় আৰু ইমানখিনিয়ে দিছিলে আপোনালোকক দেখুৱালোঁ যি পাৰিলোঁ যিখিনি আছিলে বাৰু যদি ভিডিঅ'টো ভাল পায় তেনেহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব